হেল্ল' গাইছ, আজি কথাটো এনেকুৱা, মই আছোঁ সেই জংঘলত, এনেকুৱা এটা সৰু ৰাস্তাত গৈ আছোঁ, দুইপিনে গছ-গছনি, তাৰ মাজেৰে গৈ আছোঁ। এতিয়া গৈ গৈ এনেকুৱা এজোপা গছ পালোহি, য'ত আছে নাচপতিৰ দৰে ফল। যদি এই গছজোপা কোনোবাই চিনি পাইছে, কমেণ্ট এটা কৰি জনাই দিবচোন, এই গছজোপাৰ নাম কি আৰু ফলবিধৰ নাম কি। এতিয়া সেই ঠাইৰ পৰা আহি ঘৰত গৈ আছোঁ, গধূলিয়ে হ'ব হ'ল, এইপিনে বেলিটো ডুবিছে। এতিয়া জংঘলৰ মাজে মাজে গৈ থাকোঁতে এটা জলাশয় পালোঁ। এই জলাশয়টোৰ পাৰে পাৰে গৈ আছোঁ। এই জংঘলত কি কি দেখিলোঁ, কি কি কৰিলোঁ, ইয়াক যদি চাব বিচাৰে আপোনালোকে ইউটিউবত গৈ চাব পাৰে। পিন কমেণ্টত লিংকটো দিয়া আছে। এতিয়া জংঘলৰ পৰা আহি লগৰটোৰ লগত অকণমান টাউনৰ পিনে ওলাই গৈছোঁ। যিহেতু গধূলি টাইমত টাউনৰ পিনে ওলাই যোৱাটো মজাই বেলেগ। এতিয়া আহি ফিংগাৰ কিনি ল'লোঁ, যিহেতু ফ্ৰী ফায়াৰ লভাৰ হয়, ফ্ৰী ফায়াৰ খেলিবৰ কাৰণে ফিংগাৰ বেষ্ট হয়। ইয়াতে ফিংগাৰ কিনি ঝাল চানা খাব আহিলোঁ। আমি ঝাল চানা খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।